নমস্কাৰ বন্ধু বান্ধৱীসকল, চুম্পিছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ জলফাই আৰু ধনিয়া পাতৰ চাটনি। প্ৰথমে লৈছোঁ মই 2টা জলফাই আৰু ধনিয়া পাত কেইখিলামান, কেঁচা জলকীয়া 3টা, নহৰু কেইফুটামান। আহকচোন ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আৰু মই কেনেকৈ বনাওঁ ভিডিঅ'টো শেষলৈকে চাওক। ধনিয়া পাত কেইখিলা মই কাটি ল'লোঁ আৰু 2টা জলফাই মই চকলিয়াই ল'লোঁ আৰু নহৰু কেঁচা জলকীয়া। এয়া মোৰ জলফাই চাটনি ৰেডি হৈ গ'ল। পৰিমাণটো অকণ কম হৈছে, মই যিহেতু জলফাই 2টাহে লৈছিলোঁ আৰু ধনিয়া পাতো বেছি লোৱা নাছিলোঁ। আপোনালোকে বেছিকৈ দিও খাব পাৰে। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিল। যদি নতুন কোনোবাই ভিডিঅ'টো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে দেখা পায়। আপোনালোকে মই নিমখ দিয়া দেখা নাছিলে, এতিয়া মই অকণমান নিমখ দি দিছোঁ। এয়া এতিয়া খাব পৰা হৈ যাব আৰু খাই বহুতেই ভাল লাগে। আপোনালোকে যদি এনেদৰে খোৱা নাই এবাৰ খাবচোন জলফাই আৰু ধনিয়া পাতৰ চাটনি।